তই জানইচোন মোৰ কথা। তোৰ আৰু কিমান সময় লাগিব? মোৰ আৰু 5টামান অৰ্ডাৰ আছে, তাৰপিছত ৰুমত যাম। ঠিক আছে, তোলৈ বাট চাম, ফোন কৰিবি। হা হা? অঁ ঠিক আছে দে, ফোন কৰিম দে। আৰু শুনচোন, হেলমেট পিন্ধি গৈছ নহয়? আহিছোঁ দে, মোৰ নহ'লে অৰ্ডাৰকেইটা দেৰি হ'ব নহয়। জান কোৱা। আজি কি তাৰিখ আছিল বাৰু কোৱাচোন? আজিতো 5 তাৰিখ। কিয়? আৰে মই তোমাক সেইটো সোধা নাই নহয়। তেন্তে কি সুধিছা বাৰু? আজিতো বেলেগ একো নাই, আজিতো দেওবাৰ। তুমি আজিকালি কথাবোৰ বৰ পাহৰিব ধৰিছা। হ'ব দিয়া, নালাগে। আহা, খং কিয় কৰিছা? কোৱাচোন, তুমিতো জানাইচোন মোৰ অফিচৰ কথা। বাদ দিয়া, নালাগে। হ'ব, মোৰটোৱে অফ হৈ গ'ল মোৰ। আহা, মই সঁচাকৈ পাহৰিছোঁ। তুমি কোৱাচোন কি আছে আজি? নালাগে, বাদ দিয়া। তুমি ক'বানে? আমাৰ বিয়া হোৱা আজি 1 বছৰ হোৱা নাইনে? তুমি সেইটোও পাহৰিলা? চোৱাচোন, অফিচৰ কাম কৰোঁতে কৰোঁতে পাহৰিয়ে গৈছিলোঁ। হেই, কাম এটা কৰোঁ নহ'লে আজি। কি? কেক এটা অৰ্ডাৰ দিওঁ আৰু চেলিব্ৰেট কৰোঁ, তোমাৰ মুডটো ভাল হৈ যাব। দিয়া, আৰু তোমাৰ লগৰ কেইজনকো ইনভাইট কৰিবা, ভাল লাগিব। দাদা কি খবৰ, ভালনে? অঁ ভালে আছোঁ, তোমাৰ কেনেকুৱা? আছোঁ আৰু কোনোমতে। দাদা এই গৌতম বৰা নামৰ অৰ্ডাৰ এটা আছিল নি? এইটো আছিলে, লোৱা। পিছে ডেকা ল'ৰা কাম কেনেকুৱা পাইছা? ঠিক ঠাক দাদা, কি ক'ব আৰু। ঠিক আছে দিয়ক, আহিছোঁ। হেল্ল', তোৰ আৰু কিমান দেৰি হ'ব? অঁ দাদা, মই আপোনাৰ লোকেশ্যনতে আছিলোঁ। এই গৌতম বৰা নামৰ অৰ্ডাৰ এটা আছিলে। গৈ আছোঁ, আপুনি আৰু অলপ সময় ৱেইট কৰক। আৰু কিমান সময় ৰখিব লাগিব? অথনি অৰ্ডাৰ দিয়া। সময় চাই এবাৰ কিমান হ'ল। ঠিক আছে দাদা, আপুনি অলপ সময় ৱেইট কৰক, মই আপোনাৰ লোকেশ্যনত গৈ আছোঁ। সোনকালে আহ। অঁ ঠিক আছে, হ'ব দিয়ক। কি যে নহয়, মানুহে কেনেকৈ কথা কয়। মই যে দেৰি কৰিম বুলিহে দেৰি কৰিছোঁ। হেল্ল', অঁ দাদা, মই আপোনাৰ লোকেশ্যন পালোহি। আহকচোন, আপুনি ওলাই আহক, মই আপোনাৰ গেটৰ সন্মুখত। তই সময় মূল্য বুজি পাও নাই? হা, কিমান সময় হ'ল বাৰু অৰ্ডাৰ দিয়া?
যদি সময় মূল্য বুজি নাপাওঁ কাম কিয় কৰি আছ ইয়াত এনেই মানে পইচাবোৰ খাই আছ ন কমপ্লেইন মাৰিব লাগে হা দাদা বাইদেউ আপোনালোকে মোক কিয় ইমান বেয়া ব্যৱহাৰ কৰিছে মোৰ দেৰি হৈছে সঁচা কিন্তু মোক কিয় ইমান বেয়া ব্যৱহাৰ কৰিছে তোক কি সন্মানে ক'ব লাগিব নেকি ঐ যোৱাচোন শৰাই এখনত তামোল পাণ এযোৰ লৈ আগে মইতো আপোনালোকক তেনেকৈ ক'বলৈ কৈছোঁ জানো মোৰ দেৰি হৈছে সঁচা কিন্তু কি হা যিমানৰ মানুহ সিমানত থাকিবি তই এটা ডেলিভাৰী বয় হয় অফিচাৰ নহয় ঐ তোৰ শিক্ষা কিমান কচোন কিমানলৈকে পঢ়িলি তই LP স্কুল গৈ এৰি দিলে চাগে মাক দেউতাকে পঢ়াব পাৰিলেহে পঢ়াব মাক দেউতাকৰে চাগে শিক্ষা নাই ইয়াক ক'ত পঢ়াব বাইদেউ মোক চম্ভালি কথা ক'ব বহুত কথা নহ'লে মই আপোনালোকৰ এতিয়ালৈকে একো কোৱা নাই ঐ তই কাক কথা কৈছ হা চাওক চোলাৰ পৰা হাতখন এৰক মনত ৰাখিব নেক্সট টাইম মা দেউতাক লগত কথা নক'ব ক'লে কি কৰিবি বাইদেউ আপুনি কি কৈছিল শিক্ষা কিমান আছে পঢ়ি শুনি চৰকাৰী চাকৰিৰ কাৰণে বহুত ইণ্টাৰভিউ দিলোঁ একো এটা চাকৰি নোপোৱাত নিজৰ পেটটো পোৱাবৰ কাৰণে আৰু ঘৰখনৰ কাৰণে এই কামটো কৰিছোঁ বুজিলে আৰু শুনক বাইদেউ শিক্ষিত মানুহবোৰ যদি আপোনালোকৰ দৰে হয় তেন্তে মই ভাবোঁ শিক্ষিত হোৱাতকৈ শিক্ষিত নোহোৱাই ভাল ঐ তইচোন বৰ ডাঙৰ ডাঙৰ কথা কৈ আছ তই আমাক চিনিয়ে পোৱা নাই কোন হয় এতিয়াই মিছবিহেভ কৰিছ বুলি কৈ থানাত গৈ কেছ দি ভৰাই থৈ হয় নেকি এটা কথা শুনক আজিকালি যুগত টকা পইচা সকলো হয় সেয়া সঁচা কিন্তু নিজকে বনজা বুলি ভবাটোহে ভুল কেলা তই কাক কথা কৈছ ঐ আজিলৈকে মোক কোনে মুখে মুখে উত্তৰ দিয়া নাই ঐ তই দিছ তই এটা সাধাৰণ ডেলিভাৰী বয়হে তোৰ ইমান দম ঐ কেকটো একে খুৱাই দে খা তই খা হেৰি ৰ'বচোন ৰ'ব আপোনালোকে কিয় কেনেকুৱা কৰিছে আচলতে দাদা এওঁলোকে মোক ইমান মিছবিহেভ কৰিছে মই কি ক'ম আৰু কি হ'ল কোৱাচোন ইয়াৰ বহুত দম তাৰ কথা কি শুনিব মই আপোনালোকক কি দম দিলোঁ কওকচোন আপোনালোকে মোক অৰ্থনিবাৰ দম দিছে আকৌ আপোনালোকক কৈছে মই আপোনালোকক দম চুপ দিছোঁ মনে মনে থাক তোমালোকে এনেকৈ কাজিয়া লাগি থাকিবানে কথাখিনি ক'বা আচ্ছা ভণ্টি তুমিয়ে কোৱাচোন কি ক'ম দাদা আমি বস্তু এটা অৰ্ডাৰ কৰিছিলোঁ সি অহা ইমান দেৰি কৰিলে নহয় তাকে বুজাই আছোঁ সি আকৌ আমাকহে ডাঙৰ ডাঙৰ কথা তোক মোৰ নাপায় হাত নুতৰিব দেই বেয়া কথা এইবোৰ কিয় এনেকুৱা কৰা কাম এটা কৰিছা ভালকৈ কৰি থাকা দিয়াচোন এনেকুৱাবোৰ কিয় কৰা দাদা আপুনি মোক কথাখিনি শুনকচোন কি শুনিব লাগে হা ক'ব দিয়কচোন তেওঁক দাদা সেয়াই আপুনিয়ে কওক এতিয়া মোৰ ভুল ক'ত আপোনালোকৰ কিন্তু ভুল আছে হয় এওঁলোকৰ অলপ দেৰি হৈছে কিন্তু আপুনিয়ে ভাবকচোন তেওঁৰ জেগাত যদি আপোনাৰ নিজৰ কোনোবা এজন হ'ল হয় আপুনি কি ক'ব বিচাৰিছে চাওক এইটো কাম কৰিয়ে ঘৰখন চলাই আছে আৰু আমি যদি এওঁলোকক এনেকৈ অপমান কৰোঁ আমি জানো ভুল কৰা নাই তোৰ মা দেউতাই কি কৰে ঘৰত মা আৰু ভণ্টি দেউতাক প্ৰায় 4 বছৰ আগতে হেৰালোঁ এতিয়া এই কামটোকে কৰি চলি আছোঁ আৰু সেয়া শুনিলে নহয় আমি সকলোৱে নিজৰ নিজৰ ষ্টেণ্ডাৰ্ডটোহে বিচাৰোঁ কিন্তু আমি এবাৰো ভাবি নাচাওঁ এওঁলোকৰ কষ্টবোৰৰ কথা আমি গালি পাৰোঁ আমি মাৰোঁ মানুহে মানুহক যদি বুজি নাপাওঁ বুজিব কোনে আচলতে আজি আমাৰ বিবাহ হোৱা এবছৰ হৈছে তাকে বোলো আজি চেলিব্ৰেট কৰোঁ সেইকাৰণে আমি অৰ্ডাৰ দিছিলোঁ কেক এটা এওঁ ইমান দেৰি কৰিলে যে আমাৰ ৰখি ৰখি আমনি লাগি গ'ল সেইকাৰণে আৰু লগৰকেইটাৰ আগতো আমি লাজ পাইছোঁ অহ হয় নেকি হেপী এনিভাৰ্চাৰী থেংক ইউ ঠিক আছে আহিছোঁ দিয়ক ভাইটি মন মাৰি নাথাকিবা তুমিও যোৱা আৰু নিজৰ কৰ্মখিনি ভালকৈ কৰি যাবা দাদা থেংক ইউ আপুনি যে মোক বুজি পাইছে
এটা কথা কি জানে, আপোনালোকৰ নিচিনা মহান ব্যক্তি এই পৃথিৱীত মানুহ খুব কমেই আছে। ঠিক আছে দিয়ক দাদা, আহিছোঁ। The number you have dialed. হেল্ল', অঁ ফোন কৰিছিলি? মোবাইলটো চাচোন, কিমানবাৰ ফোন কৰিছিলোঁ। কথা পাতিব মন নগ'লে কৈ দিলেই হ'ল ন, আমনি কৰি নাথাকোঁ নহয় তেতিয়া। আৰে মই মন নাই বুলি কেতিয়া ক'লোঁ কচোন? মোৰ মনটো ভাল নাই অ'। শুন, তোৰ যদি মন ভাল নাই লগা মোক খুলি ক, মই আছোঁ নহয় মন ভাল লগাবলৈ। নালাগে দে। ঠিক আছে দে, এতিয়া ৰাখিছোঁ। আৰে কল কৰিছিলোঁহে মই, কাটিব হ'লেনে? কি হৈছে কচোন মোক। আৰে মোৰ একো নাই হোৱা, কি হয় দেখিলিনো? শুন তেন্তে, কাইলৈ আবেলি ওলাই আহিবি। নাযাওঁ মই ক'তো। মই আহিব কৈছোঁনে? নাহিলে চাবি কিন্তু। ঠিক আছে দে, হ'ব দে, যাম। হ'ব দে, ৰাখিছোঁ। হ'ব। চাওঁ এই দেচোন, এনেই মন ভাল নাই মোৰ। বেছি অলপ, মোৰ মৰমবোৰো বুজি নাপায়। কি হ'ল সোনকালে ক, মোৰ কাম আছে। ক'ত যাওঁ? মইহে মাতিছোঁ, চুপচাপ বহি থাক। আৰে অলপ আঁতৰবচোন, কিনো ওচৰত বহিছ? বহিমে যা, কি কৰিবি? আৰে এইজনী মানে আজিকালি মানে ল'ৰা নতুন প্ৰেমত পৰিছে, সেইকাৰণে মোৰ লগত কথা নাপাতে। চা ছোৱালী, তোৰ যদি কিবা ক'ব মন আছে ক, নহ'লে মোক চুপতি কৰি নাথাক। কি চুপতি কৰিলোঁ? অলপ ধেমালিহে কৰিলোঁ, যদি বেয়া পাইছ নকৰোঁ দে। আৰু ৰচোন, তই কালি ইমান মন মাৰি আছিলি কিয়? তই মোৰ জীৱনৰ পৰা আঁতৰি যা। কি ক'লি? মই তোৰ জীৱনৰ পৰা আঁতৰি যাব লাগে? মই থকাৰ কাৰণে কি তোৰ প্ৰব্লেম হৈছে নেকি? মোৰ নিচিনা ল'ৰা এটা কি সন্মান আছে? মইতো এটা ডেলিভাৰী বয়হে। তোক কোনোবাই কিবা ক'লে ন? কচোন কোনে কি ক'লে? চা ল'ৰা, মই তোৰ GF হয়, তয়ো মোক চব কথা ক'ব পাৰোঁ, ময়ো তোক ক'ব পাৰোঁ। আমি যদি ইজনে সিজনৰ কথা শ্বেয়াৰ নকৰোঁ কেনেকৈ হ'ব বাৰু কচোন? আমাৰ নিচিনা দুখীয়া মানুহৰ এই পৃথিৱীত কি সন্মান নাই? কিবা এটা কাম কৰিবলৈ গ'লেও সকলোৱে আমাক শিক্ষা নাই বুলি ভাবে। সেইদিনা অৰ্ডাৰ ল'ব যাওঁতে অলপ পলম হোৱাত ইমান বেয়াকৈ ব্যৱহাৰ কৰিছে। আৰু অৰ্ডাৰটো দিয়াৰ পাছত মানুহে এষাৰ ভালকৈ মাত নিদিয়ে, চবেই দম দিয়ে। সকলোৱে আমাক শিক্ষা নাই বুলি ভাবে। এনেকৈ হ'লে কেনে কাম কৰিম ক? সেইকাৰণে কামটো এৰি দিলোঁ। চা, সন্মান খুজি লোৱা বস্তু নহয়। যোনে সন্মান কৰিব সি এনেও কৰিব, যোনে সন্মান কৰিব নাজানে সি কেতিয়াও কৰিব নোৱাৰে। সেইদিনা ৰাস্তাত আহি থাকোঁতে দুটা ল'ৰাই মোক এই হ'ব আৰু একো ক'ব নালাগে। মই সকলো বুজিছোঁ,
নিজৰ কৰ্মক লৈ সদায় গৌৰৱ কৰিবি এচাম মানুহ থাকেই যিয়ে মানুহক ভৰি তলত ৰাখিব বিচাৰে নেজানো কিয় তেওঁলোকে আনক জ্ঞান শূন্য বুলি ভাবে তেনেকুৱা মানুহৰ পৰা আঁতৰি থাকিবি চাবি এদিন নিজেই সক্ষম হবিয়ে ব'ল নহ'লে অলপ আগত যাওঁ ব'ল ঐ মোৰ কাৰণে তোৰ জীৱন যদি কষ্ট হয় তেতিয়া শুন সঁচাটোৱে কৈছোঁ কিনো ধেমালি কৰিলি কচোন একদম মানে ঐ হাক এটা দে না মানুহে দেখিব আৰে দেখিলে দেখো নালাগে অ' আৰে শুনচোন ঐ শুন না প্ৰণামী মই তোক এটা কথা কওঁ ক তোক মোৰ নিচিনা এজনী ছোৱালী প্ৰত্যেকজন ল'ৰাই পাওক প্ৰণামী সঁচাকৈ তোক মই প্ৰণাম জনাইছোঁ